Hello everyone, welcome back to my YouTube channel. আজি morning চাহৰ কাৰণে তেলৰ পিঠা বনাই আছো। So ইয়াৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছো। ইমান ডিস্টার্ব দিয়ে নহয় মেকুৰী দুটা এটো বেছি ভাল আছে চুপচাপ বহি থাকে মিয়াও আৰু এয়া আমাৰ ইফালে পুৰা জংগল হৈ গৈছিলে এইবিলাক আজি সাফা কৰা হৈ আছে বৰ্তমান নাও এটা লাও গছ বিলাক আছিলে গুটেই উঠাই দিয়া হৈ গৈছে সো আৰু অলপ আছে সাফা কৰিবলৈ Drisha, to এনেকা নকৰি দে বাদে তো আজি মানে পকা লাও খিনি উঠাই ৰাখো কাৰণে নহলে এন্দুৰে খাই হেক কৰিবলৈ আছে এয়া দুটা আৰু ইফালে আছে পৰত আছে কাটো আৰু এয়া ইফালে আমাৰ গাহৰি মাংস বইল কৰি আছো সো এয়া আমাৰ ইফালে কল খাই আছে গাখীৰ ভাত খাই আছে হেল্ল কবি যাবা হেল্ল yes good girl আর টুটু খাবি মামাম খাবি গাখীৰ ভাত খাবি দে বাবা দে সব বেলি ইয়াতে নহয় দে যাবি তোৰ লগ তাতে আছে বাবা মামাম খাইছে না পাপা হা খাইছে আৰু ইফালে কাপোৰখনকে পেলাই ৰাখিছে ইফালে বতৰটো পুৰা কলা কৰি আহিছে বৰষুণ দিব বৰষুণ এটুপ দুটুপ পৰিবলৈ ষ্টাৰ্ট হৈছে